নমস্কাৰ বন্ধুসকল, ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ এনেকুৱা উপহাস যেন আমাৰ মাজত আকৌ কেতিয়াও নাহে। এইবাৰ আমি একো কৰিব নোৱাৰিলোঁ যদিও মই ঘৰতে থকা সামগ্ৰীৰে 2-3 বিধমান পিঠা বনাইছোঁ। গতিকে এইখিনিনো মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। দুটামান ভিডিঅ' বনাইছোঁ পিঠা বনোৱা, তাকে ঘৰৰে গোটেইখিনি সামগ্ৰী হয়। গতিকে চাওঁ আহকচোন মই কেনেকৈনো বনালোঁ। তিল পিঠাৰ যোগাৰ কৰিছোঁ মই। তাৰ বাবে লৈছোঁ কেইটামান তিল, আৰু এই তিলকেইটা মই বৰ ধুনীয়াকৈ ধুই লৈ ৰ'দত শুকাই এইখিনি এতিয়া ফ্ৰাই কৰিছোঁ। এনেধৰণে কিছু সময় ফ্ৰাই কৰাৰ পিছত এটা বৰ ধুনীয়া গোন্ধ ওলায়, আৰু সেইখিনি সময়তে মই এইখিনি মিক্সিত গুড়ি কৰি ল'ম। গুড়ি কৰি লোৱাৰ পিছত এইখিনি চাওকচোন এনেকুৱা হৈছে দেখিবৰ কাৰণে। আৰু লৈছোঁ গুড় কাটি সৰু সৰুকৈ, আৰু গুড়খিনিৰ লগত এইখিনি বৰ ধুনীয়াকৈ সানি মিহলাই ল'ম আৰু কিছু সময়লৈকে সানি থাকিম। এয়া চাওক, গোটেইখিনি এইখিনি পিঠাৰ বাবে ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি ৰেডি হৈ যোৱাৰ পিছত আপোনালোকক দেখাম পিঠা মই কেনেকৈ বনালোঁ। মই লৈছোঁ ঘৰৰ চাউল, বৰা চাউল কেইটামান খুন্দি এইখিনি পিঠাগুড়ি চাওকচোন। আৰু এতিয়া মই এইখিনি পিঠাগুড়িৰে তিল পিঠা বনাই যাম এখন এখনকৈ বৰ ধুনীয়াকৈ। গতিকে আপোনালোকে চাই যাওক আৰু মোক জনাব কেনেকুৱা পায়। গতিকে আজি হৈছে 14 এপ্ৰিল, আমাৰ অসমীয়াসকলৰ নৱবৰ্ষ, নতুন বছৰ। গতিকে আজিতো 21 দিন বৰ ধুনীয়াকৈ পাৰেই হৈ গৈছিলে, কিন্তু আকৌ বঢ়াই দিয়া হ'ল। যিহেতু চৰকাৰৰ নীতি নিয়ম হয়, আমি সকলোৱে মানিবই লাগিব। ভাল নাগৰিক হিচাপে আমি যদি নিজকে ভাবোঁ, তেতিয়াহ'লে সকলো নিয়ম নীতি মানি চলিব লাগিব। আপোনালোকেও নিয়ম নীতিসমূহ মানক, ঘৰতেই থাকক। অহা বছৰ, এইবছৰ বাৰু এনেকৈয়ে গ'ল সেমেকা বিহু। গতিকে অহা বছৰলৈ নিশ্চয় ভাল হ'ব বুলি আশা ৰাখিলোঁ। ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাম সেনেকৈ ভালকৈ বিহু যেন উদযাপন কৰিব পাৰোঁ অহা বছৰলৈকে। সকলো ভালেই থাকক, কুশলে থাকক। নিজৰ সুৰক্ষা নিজৰ হাতত, যিহেতু সকলো ঘৰতে থাকক, আপোনসকলক সময় দিয়ক। এনেকৈ আমি এইবাৰ বিহু উদযাপন কৰোঁ আহক, ঘৰতে যিখিনি পাৰোঁ। মই ক'তো বাহিৰলৈ ওলাই যোৱা নাই, ঘৰৰ সামগ্ৰীখিনিৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বছৰটো যেন সকলোৰে সুন্দৰকৈ পাৰ হয়। আৰু আপোনালোকে ঘৰত কি কি কৰিছে বিহুৰ দিনকেইটা জনাবচোন। এনেধৰণেৰে মই এখনৰ পিছত এখনকৈ বনাই গ'লোঁ পিঠা, তিল পিঠা। এইবাৰ আমি ঘৰত একো কৰিব নোৱাৰিলোঁ যদিও মই ঘৰতে যিখিনি নিয়ম নীতি পাৰিছোঁ কৰিবলৈ, মাহ হালধি খুন্দি গা ধুইছোঁ, জেতুকা হাতত লগাইছোঁ ঘৰত থকা গোটেই সামগ্ৰীখিনিৰে। গতিকে আপোনালোকেও সেনেকৈ আৰু ঘৰতে পাৰ কৰক। মোৰ এই ভিডিঅ'টো কেতিয়ালৈকে যাব মই ক'ব নোৱাৰিম, কিন্তু এইটো ভিডিঅ' মোৰ বিহুৰ দিনাখনেই কৰা হয়। গতিকে দেৰি হ'বও পাৰে, তাৰ বাবে আপোনালোকে সেইখিনি গম পাব নিশ্চয়, দেৰিকৈ যাব ভিডিঅ'টো। এনেধৰণেৰে মই তিল পিঠাবোৰ বনাই গৈ থাকিলোঁ, আৰু এতিয়া মই টাৱাখন সলাই এটা মাটিৰ পাত্ৰ ল'ম আৰু মাটিৰ পাত্ৰত বনাই আপোনালোকক দেখাম। গতিকে অলপমান বেলেগ বেলেগ কৰিব লাগে নহয় জানো, চেষ্টা কৰি যাব লাগে কেনেকৈনো বেলেগ বেলেগ ধৰণৰ কাম কৰিব পাৰোঁ। আগৰ দিনততো এনেকৈয়ে বনাইছিলে মাটিৰ পাত্ৰত। আজিকালি বাৰু এইবোৰ নোহোৱা হৈ গৈছে আগৰ পৰম্পৰাবোৰ। তথাপিও ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ, অসমীয়া মানুহ হয় যিহেতু। এনেকৈ মাটিৰ পাত্ৰটো বনাই বৰ ধুনীয়া লাগে তৰকাৰীবোৰ বা পিঠা পনা। আগৰ মানুহে মাটিৰ পাত্ৰতে বনাইছিলে, এতিয়া যিহেতু নাই, মই তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কিমানখিনি মই দেখাব পাৰিছোঁ ক'ব নোৱাৰিম। ইয়াতেও বৰ ধুনীয়া পিঠা হৈ উঠিছে, এয়া চাওক বৰ ধুনীয়াকৈ হৈছে, ভঙা নাই এখন পিঠাও। বস্তুৰ নাটনি চলিছে যিহেতু মই পিঠাবোৰ সৰু সৰুকৈ বনাইছোঁ, এনে বৰ ধুনীয়া ডাঙৰ ডাঙৰ কৰোঁ। গতিকে এয়া মোৰ পিঠাবোৰ ৰেডি হৈ গৈ, এয়া চাওক বৰ ধুনীয়া হৈছে মোৰ এয়া তিল পিঠা ৰেডি। এতিয়া মই
বেলেগ এবিধ পিঠাৰ কাৰণে যোগাৰ কৰোঁ। চাওঁ আহক। এতিয়া মই ইয়াত তেল পিঠা লৈছোঁ যোগাৰ কৰিবলৈ। তেল পিঠা বনাম এতিয়া। চাওকচোন ইমান ধুনীয়া হৈছে। কেনেকৈ বনাওঁ চাওঁ আহক। তেল পিঠাৰ বাবে লৈছোঁ মই ইয়াতে 3 কাপ পিঠাগুড়ি। এইখিনি চাওক পিঠাগুড়ি, ঘৰুৱা চাউলৰ পিঠাগুড়ি আৰু 1 কাপ পানীত মিহলাই লোৱা গুড়, গৰম পানীত মিহলাই লোৱা গুড় লৈছোঁ 1 কাপ। আৰু এইখিনি এনেকৈ মিলাই লৈছোঁ ধুনীয়াকৈ। মিলাই লোৱাৰ পিছত ইয়াতে মই অকণমান পানী দিছোঁ। ইয়াতে ব্যৱহাৰ কৰিছোঁ চুজি ব্যৱহাৰ কৰি মই চুজিখিনিও মিলাই লৈছোঁ। চুজিটো একেবাৰে নিদিলেও কথা নাই। এয়া চাওক বৰ ধুনীয়া লিকুইড হৈ গৈছে এইখিনি। অলপ পনীয়া কৰাৰ পিছত এইখিনি এতিয়া গৰম তেলত দি পুৰিম। গৰম ৰিফাইন লৈছোঁ, ৰিফাইন দিছোঁ কেৰাহীত, গৰম কৰি লৈছোঁ। লৈ এইখিনি তেল পিঠাৰ কাৰণে পুৰিব এখন এখনকৈ আৰম্ভ কৰিছোঁ। গোটেই দেখাব নোৱাৰিলোঁ আপোনালোকক, কিন্তু মই অলপমানেই ভিডিঅ' কৰিলোঁ যিহেতু কামৰ খুব ব্যস্ততা আছিলে। বিহুৰ সময়ত যিহেতু ঘৰত সকলোকে মই বিহুৰ পিঠা পনা চাহ খোৱালোঁ বনাই। এনেধৰণে মই বিহু পালন কৰিলোঁ ঘৰতে। কিমানখিনি ভালকৈ কৰিব পাৰিছোঁ নাজানো, কিন্তু চেষ্টা কৰিছোঁ। এয়া হৈ গ'ল তেল পিঠা ৰেডি। আৰু এয়া মোৰ জলপান আৰু দৈ গাখীৰ লগত গুড়। এইখিনি নাথাকিলে যেন বিহু আধৰুৱা হয় আমাৰ অসমীয়াসকলৰ। গতিকে এইখিনি থাকিবই লাগিব, এইখিনি কৰিবই লাগিব। যিমানো পৰিস্থিতি বেয়া নহওক কিয়, তাকেই দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আশা কৰিছোঁ সকলোৱে ভালে থাকক, সুস্থ থাকক, সকলোকে সহায় কৰক। আৰু আজিলৈ আহিছোঁ মই। বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। ধন্যবাদ। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰিব। থেংক ইউ।